এজন বন্ধুৱে আপোনাৰ জীৱন বনাবও পাৰে, ধ্বংসও কৰিব পাৰে। আপুনি কেতিয়াবা ভাবিছেনে আপুনি আজি যিজন মানুহ তাৰ মাজত আপোনাৰ বন্ধুবোৰৰ কিমানখিনি ভূমিকা আছে? জীৱনত টকা পইচা হেৰুৱাৰ পিছত আকৌ উপাৰ্জন কৰি ল'ব পাৰি, কিন্তু আপুনি যদি এজন ভুল মানুহৰ সংগ লৈ নিজৰ চিন্তা, অভ্যাস আৰু জীৱনটো হেৰুৱাই পেলাইছে, তেন্তে সেই ক্ষতি পূৰণ কৰিবলৈ বহুত সময় লাগে। সেইকাৰণে আজি মই আপোনালোকক মটিভেশ্যন দিবলৈ অহা নাই। মই আজি মোৰ জীৱনৰ এটা সত্য কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আহিছো। জীৱনত আমি বহুত বন্ধু লগ পাওঁ। কিছুমান বন্ধু আপোনাৰ সুখ দুখত লগ দিয়ে আৰু কিছুমান বন্ধু কেৱল মজা কৰিবলৈ থাকে। আকৌ কিছুমান বন্ধু এনেকুৱা থাকে যাৰ লগত থাকিলে আপুনি নিজৰ ঘৰখন পাহৰি যাব পাৰে। লাহে লাহে বেয়া অভ্যাস আহে, বেয়া কাম কৰিবলৈ মন যায়, মা দেউতাৰ কথা গুৰুত্ব দিবলৈ মন নাযায়। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল আপুনি বুজি নোপোৱাকৈ আপোনাৰ বন্ধুৰ অভ্যাসবোৰ আপোনাৰ অভ্যাস হৈ পৰে। মোৰ জীৱনতো এনে এটা সময় আছিল, মই জীৱনত বহুত বন্ধু লগ পাইছো, বহু ভাল বন্ধু লগ পাইছো। আকৌ কিছুমান এনেকুৱা বন্ধু লগ পাইছো যাৰ সংগ মোৰ বাবে একেবাৰে ভাল নাছিল। এই সময়ত মই বেয়া বন্ধুৰ লগত বেছি সময় কটাবলৈ লৈছো। আৰম্ভণিতে যেন সকলো মজা যেন লাগিছিল, বন্ধুৰ লগত ঘূৰা ফুৰা কৰা, ইফালে সিফালে যোৱা, তিনিআলিত গৈ আড্ডা মৰা। কিন্তু মই লাহে লাহে নিজকে সলনি কৰিবলৈ ধৰিছিলো। ঘৰৰ কাম কাজত মন নোহোৱা হ'ল, মা দেউতাৰ কথা আগৰ দৰে নুশুনা হলো, ঘৰৰ দায়িত্বৰ পৰা আঁতৰি থাকিবলৈ ধৰিলো। কিছুমান বেয়া অভ্যাস হ'ল সেই সংগৰ পৰা আহিছিল, কিন্তু সেই সময়খিনিত এই কথাটো মই বুজি পোৱা নাছিলো। মই বন্ধুৰ লগত সময় কটাই থকা নাছিলো, মই মোৰ নিজৰ ভৱিষ্যতটোহে গঢ়ি আছিলো। কিন্তু মোৰ জীৱনত এনেকুৱা এজন বন্ধু আছিল যিজন একেবাৰে বেলেগ আছিল। তাৰ লগত থাকিলে আমাৰ কথা বতৰা বিলাকো বেলেগ আছিল। জীৱনটোত আগবাঢ়িবলৈ কি কৰিব লাগিব, মা দেউতাক কেনেকৈ সুখী কৰিব পাৰি, নিজৰ ঘৰখনৰ দায়িত্ব কেনেকৈ ল'ব পাৰি, নিজৰ জীৱনটোক ভাল কেনেকৈ কৰিব পাৰি, এইবিলাক কথা। তেওঁ মোক বেয়া কাম কৰিবলৈ কেতিয়াও উৎসাহ দিয়া নাছিল, বৰঞ্চ কৈছিল ঘৰখনৰ কথা চিন্তা কৰ, মা দেউতাক সহায় কৰ, জীৱনত কিবা এটা হবলৈ চেষ্টা কৰ। মই লাহে লাহে বুজি উঠিলো যে বন্ধু মানে কেৱল হাঁহি মজা কৰা মানুহ নহয়। বন্ধু মানে হৈছে নিজৰ লগৰজন যদি বিপথে পৰিচালিত হৈছে তাক কেনেকৈ শুদ্ধ পথত আনিব পাৰি, সেইজনে হৈছে তোমাৰ আচল প্ৰকৃত বন্ধু।